নেখাবি এইবোৰ ভাল বস্তুটো ক'ত খাবি তহঁতে এইবিলাক নেখাও দুনিয়া যাবি সেই হোটেললৈ যাবি গৈ পেলাই দুনিয়াৰ সেইবিলাক কিবা কিবি এগাল খাবি খাই লৈ পেলাই আহি লেটিনলৈ দৌৰ মাৰিবি তহঁতৰ সেইবোৰহে আৰু শুনিছে এইবিলাকৰ কথা শুনিছে মই সেই ৰাতিপুৱা হেৰি ছিঙি আনিলোঁ ভেদাইলতা এই চাওকচোন এয়া কি ধুনীয়া কোমল দেখিছে কোমল নেখায় এইবিলাক মোক কৈছে বোলে তই বোলে সেই ইমান বোলে গেলা গেলা গোন্ধোৱা সোপা বোলে ছিঙি আনিছ তয়ে খাবি বোলে সেইগাল কোনে খাব ৰাম কথা শুনিছে মই কৈছোঁ হেৰো এইবিলাক ভাল বস্তু ঘৰৰ বস্তু সতেজ বস্তু মই আজি ছিঙি আনিছোঁ নেখায় এইবিলাক ভাল বস্তু বুজিছেনে হেৰি মই কৈছোঁ বোলো তহঁতৰ সেই হাজমোলা নে হজমোলা যে কিবা যে খাওঁ বোলো সেইডালৰ যি গোন্ধ এই ভেদাইলতা গোন্ধ একেই ক'ব পাৰিব আজিকালি ল'ৰা ছোৱালী কৈ লাভ নাই নহয় নেখায় এইবিলাক সেই ধুনীয়াৰ বোলে হেৰি দিব আপুনি কিবা এটা ভাজি চব্জি দিব বোলে এইটো খালে বোলে গেছ হয় বোলে বিলাহী খালে গেছ হয় কিবা খালে গেছ হয় ৰাম এইবিলাক আৰু মই এতিয়াই শুনিছোঁ আৰু দেই আমি দেখোন চব খাইছিলোঁ আমাৰনো ক'ত গেছ চেছ আমি দেখোন গমই নাপাওঁ নে গেছেই হয় নে ফেঁচেই হয় এতিয়া আৰু মানুহৰ ধুনীয়া টেবলেটগাল খাবই কিনি কিনি আগৰ হেৰি আমাৰ সেই আইহঁতক দেখিছোঁ সেই চৌকাত সেই যে এলান্ধু বুলি কয় সেই এলান্ধু অকণ আৰু পিত্ত উঠা বুলি কয় আগতে গেছডালক সেই পিত্ত উঠা বুলি কয় সেইডাল আৰু সেই এলান্ধু আৰু ল'ব আৰু অকণমান মোহাৰি পেলাই খাই দিয়ে একে লগালগ ভাল হৈ যায় সেই হাঁহিছে আপোনালোকে মই মিছা কথা কোৱা নাই আপোনালোকে সেই ঘৰত যদি সেই কোনোবা বুঢ়া মানুহ আছে সুধিবচোন একদম সঁচা কথা কৈছোঁ মই বুজিছে হেৰি তেনেকৈ যে আগতে খাইছিলে আজিকালি এইবিলাক নাই এতিয়া সেই কৰোণা নে কি হোৱাৰ কাৰণে সেই কিবা চি ভিটামিন খাবলৈ কোৱা নাই এতিয়া চবেই সেইকাৰণে টেবলেটগাল কিনি কিনি খাইছে অ' ৰাম মই কৈছোঁ বোলে সেই টেবলেটগাল খোৱাতকৈ বোলে সেই ঘৰৰ বোলে সেই নেমু চেমু এইবিলাক টেঙা টকুচা খাবিচোন তাতে চি ভিটামিন থাকে আমাৰ ইয়াত দেখিছে কি ধুনীয়া নেমু দেখিছে এয়া আমাৰ ইয়াত দুটা নেমু ছিঙি আনিছোঁ আজি মই ৰাতিপুৱা খাম বুলি বুজিছে সেনেকৈ চৰবত বনাই খাব কি ভাল লাগে আকৌ এয়া নৰসিংহ দেখিছে নৰসিংহ এয়া আপোনালোকে বটি চাটনি খাবচোন নাৰিকলৰ লগত কি ধুনীয়া লাগে একদমকে সেয়া কিন্তু টপালি টপালি খাই একে আৰু বনাইছ নেকি আৰু আছে নেকি কয় আকৌ মই বেচন দি পেলাই সেই পকৰি বনাই দিওঁ কি মজা লাগে খাই সেইবিলাক খাই কিন্তু এনেই ছিঙি আনিবলৈ ক'লে সেই বোলে বাৰীত জোক আছে বোলে জোকে ধৰিব মই বোলে হেৰ' জোকে ধৰি খাইনো কেইটা মানুহ মাৰিছে ৰাম এইবিলাকৰ কথা লৈ পাতি থাকি লাভ নাই বুজিছে এইবিলাক বুজি নাপায় হেৰি এতিয়া সেই বেমাৰ হৈছেতো বেমাৰ হোৱাৰ কাৰণে এতিয়া ঘৰৰ মানুহবিলাকে বোলে হেৰি এইবিলাক বাৰী চাৰী বস্তু কিনিকে খাইছে আৰু এতিয়া বজাৰৰ খাবলৈ ভয় হৈছে যে কিছুমানে তাকে খাইছে এতিয়া এনেই হ'লেতো নুচুৱেই নাযায়েই সেই কালিহে আমাৰ কাষৰ হেৰি আহিছে আহি পেলাই ল'ৰাটোৱে সেইবিলাক কৈছে হেৰি অ' পেহী বোলে হেৰি কিবা এনেকুৱা শাক চাক আছে নেকি তোমালোকৰ হেৰি আমি আৰু কি হেৰি খাওঁগৈ ছিঙি পেলাই নি পেলাই এতিয়া আৰু বজাৰলৈ যাব নোৱাৰা হৈছে কৰোণা ওলাইছে মই বোলো এতিয়া খাবি এতিয়া বোলে সেই কৰোণা ওলাইছেতো এতিয়া যাব নোৱাৰোতো এনেই হ'লে শাক খোৱাৰ কাৰণে আমাক বোলে কয় তহঁতে বোলে গাঁৱলীয়া ভূত বোলে সেই শাক খোপাকে খাওঁ বোলে বেলেগ বস্তু নেখাওঁ মই কৈছোঁ এতিয়ানো কেনেকৈ খাইছ সেইগাল দেখিছে সময়ৰ পৰিৱৰ্তন এতিয়া সেই আগৰ দিনবোৰে ঘূৰি আহিছে আৰু বুজিছে আগৰ দিনবোৰে ঘূৰি আহিছে আগতে যেনেকৈ আমাৰ মানুহবিলাকে সেই ক'ৰবাৰ পৰা বজাৰৰ পৰা আহিলে একে বাচন চাচন একে মোনা চোনা চব ধুই দিয়ে আজিকালিতো সেই দিন হৈছে আগতে নিয়ম বুলি কৈ আমাক হাঁহিছিলে কিন্তু এতিয়াতো একেখনেই হ'ল হ'ব দিয়ক আৰু কৈ নাথাকোঁ দেই আপোনালোকে আকৌ বেয়া চেয়া নাপাব মই সেই মনৰ কথাটোৱে কৈছোঁ আৰু সেই ভাল পালে আৰু সেই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব দেই আৰু হেৰি এতিয়া যাওঁ আৰু দেখিছে মোৰ কাম আছে যে এইবিলাক শাক বাচিবলৈ আছে যাওঁ দেই